নমস্কাৰ ষ্টুডিঅত মই পৰিবিতা আৰু এই মুহূৰ্তত এটা অতি জৰুৰী বাৰ্তা লৈ আহিছো এই বাৰ্তা অসমৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে তেওঁলোকক যি আৰ্থিক অনুদান আগবঢ়োৱা হ'ব সেই অনুদানৰ আবেদনৰ অনলাইন আবেদন তেওঁলোকে কেনেকৈ কৰিব লাগিব এই সন্দৰ্ভত আমি সবিশেষ খবৰ দিবলৈ লৈছো এটা অতি জৰুৰী খবৰ আহি পৰিছে এই মুহূৰ্তত সেই খবৰৰ সবিশেষ বাৰ্তা আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে জৰুৰী খবৰ ৰাজ্যখনৰ আৰু আত্মসহায়ক গোটৰ অনুদানৰ বাবে আবেদনৰ আহ্বান জনাইছে ৰাজ্য চৰকাৰে আবেদনৰ অন্তিম তাৰিখ 5 ফেব্ৰুৱাৰী অনলাইন আবেদনৰ অন্তিম তাৰিখ 5 ফেব্ৰুৱাৰী সকলোৱে মনত ৰাখিব এই তাৰিখটো অনলাইন পৰ্টেলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব গোটসমূহৰ অনুদানৰ বাবে অনলাইন যোগে কৰিব পাৰিব আবেদন সকলো অনুদান আত্মসহায়ক গোটৰ বেংক একাউণ্টত জমা দিয়া হ'ব অনলাইন আবেদনৰ বাবে এটা পৰ্টেল মুকলি কৰা হ'ব 25 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ মুকলি কৰা হ'ব এই পৰ্টেলটো বা খোলা থাকিব অৰ্থাৎ এই পৰ্টেলটো খোলাহে থাকিব আৰু 2021-22 বিত্তীয় বৰ্ষৰ অনুদানৰ বাবে অনলাইন যোগে কেনেকৈ আবেদন কৰিব আৰু তাৰ বাবে লাগিব কিছু বৈশিষ্ট্য বা কিছু যোগ্যতা হেয়া আমি এই মুহূৰ্তত জনাম www.srisasam.in জৰিয়তে আবেদন কৰিব পাৰিব আৰু গোটসমূহত থাকিব লাগিব 10 পৰা 20 গৰাকী সদস্যসকলে 18 বছৰৰ পৰা 59 বছৰ তেওঁলোকৰ বয়স হ'ব লাগিব আৰু সদস্যসকলে চাহ জনজাতি সম্প্ৰদায়ৰ হোৱাৰ লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব জুটিয়া স্বাক্ষৰকাৰী ব্যৱস্থাৰ সৈতে বেংক একাউণ্ট থাকিব লাগিব গোটসমূহ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত সংশ্লিষ্ট ব্লক উন্নয়ন কাৰ্যালয় ব্লক মিছন মেনেজমেণ্ট গোটত পঞ্জীয়ন কৰা হ'ব লাগিব আঁচনিখনত এবাৰ অন্তৰ্ভুক্ত হোৱা গোটে 3 বছৰৰ বাবে অনুদান বিবেচনাৰ অধিকাৰী নহ'ব আৰু অধিক তথ্যৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে ডাইৰেক্টৰেট অফিচ 00@gmail.com আৰু আনহাতে ডাইৰেক্টৰ ttw.assam.gov.in ৰাজ্যখনৰ যিসকল আত্মসহায়ক গোটৰ মহিলা যিসকল চাহ জনজাতি সম্প্ৰদায়ৰ মহিলা তেওঁলোকৰ বাবে এটা অতি জৰুৰী বাৰ্তা এই সময়ত আমি লৈ আহিছো কিয়নো ইতিমধ্যে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এই জৰুৰী খবৰটি প্ৰদান কৰিছে অনলাইন যোগে আবেদনৰ বাবে তেওঁলোকে এটা পৰ্টেল মুকলি কৰিছে যি আত্মসহায়ক গোটৰ যি অনুদান সেই অনুদানৰ বাবে 2021-22 বিত্তীয় বৰ্ষৰ অনুদানৰ বাবে অনলাইন যোগে আপোনালোকক আবেদনৰ আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষই বা ৰাজ্য চৰকাৰৰ এই যি বিভাগ টি ট্ৰাইবছ অৰ্থাৎ চাহ জনজাতি সম্প্ৰদায়ৰ যিসকল আত্মসহায়ক গোটৰ সদস্য তেওঁলোকৰ বাবে এই মুহূৰ্তত আমি এই সন্দৰ্ভত এই অতি গুৰুত্বপূৰ্ণ খবৰটি লৈ আহিছো আৰু জৰুৰী খবৰ অতি গুৰুত্বপূৰ্ণ বিত্তীয় বৰ্ষ 2021-22ৰ বাবে মহিলা আত্মসহায়ক গোটক অনুদানৰ বাবে অনলাইন আবেদন কৰিবলৈ আহ্বান জনাইছে অন্তিম তাৰিখ 5 ফেব্ৰুৱাৰী 2022 সকলোৱে মনত ৰাখিব অন্তিম ফেব্ৰুৱাৰী 2022 আৰু সমগ্ৰ ৰাজ্যখনত আত্মসহায়ক গোটে বিগত যিমান বছৰ ধৰি এই আত্মসহায়ক গোটৰ যি আত্মসহায়ক গোটৰ জৰিয়তে মহিলাসকলে বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত তেওঁলোকে স্বাৱলম্বী হোৱা দেখিবলৈ পোৱা যায় আৰু সেই সকল মহিলাক বিভিন্ন ধৰণে এই আত্মসহায়ক গোটৰ জৰিয়তে যেতিয়া তেওঁলোকে যিসমূহ কাম কাজ কৰে এই কাম কাজসমূহ তেওঁলোকে কেতিয়াবা দেখিবলৈ পোৱা যায় তেওঁলোকে একাংশই তাঁত বয় একাংশই ফাৰ্ম কৰে বা বিভিন্ন ধৰণৰ তেওঁলোকে গোটটোৰ অধীনত বিভিন্ন কাম কাজ কৰে সেইসমূহ কাম কাজৰ জৰিয়তে তেওঁলোকে আৰ্থিকভাৱে স্বাৱলম্বী হয় আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে যে এই আত্মসহায়ক গোটসমূহক যি চৰকাৰী বিভাগীয় কৰ্তৃপক্ষ বা বিভাগটোৰ ফালৰ পৰা যি উৎসাহ বা উদগনি জনাবৰ বাবে ৰাজ্য চৰকাৰে যি অনুদান দিয়ে সেই অনুদানৰ বাবে যিসকল চাহ জনজাতি সম্প্ৰদায়ৰ আত্মসহায়ক গোটৰ সদস্য তেওঁলোকৰ বাবে এই মুহূৰ্তত এটা অতি জৰুৰী বাৰ্তা জনাই দিছে আৰু সেই জৰুৰী বাৰ্তাটো হৈছে সকলোৱে
মন দি শুনক সকলোৱে এই খবৰটি অধিক গুৰুত্ব আৰোপ কৰক কিয়নো বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় আমাৰ ৰাজ্যখন যেহেতু ৰাজ্যৰ বা আমাৰ দেশৰ যি চাহ উদ্যোগ এই চাহ উদ্যোগে আমাৰ দেশৰ আৰ্থিক দিশৰ উন্নতিত যথেষ্ট সহায় কৰে আৰু সেই চাহ জনজাতিৰ ভাই ভনীসকলৰ কল্যাণৰ উদ্দেশ্যে বিগত সময়ছোৱাত ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ কেতবোৰ অতি কল্যাণমূলক আঁচনি বা কল্যাণমূলক সা সুবিধা তেওঁলোকৰ বাবে প্ৰদান কৰিছে আৰু তাৰ ভিতৰত অন্যতম আজিৰ দিনটোৰ এই খবৰটি পুনৰ কৈছো আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে অতি জৰুৰী খবৰ আত্মসহায়ক গোটৰ অনুদানৰ বাবে আবেদনৰ আহ্বান জনাইছে ৰাজ্য চৰকাৰে আবেদনৰ অন্তিম তাৰিখ ঘোষণা কৰা হৈছে 5 ফেব্ৰুৱাৰী 2022 এই গোটসমূহৰ অনুদানৰ বাবে অনলাইন যোগে কৰিব পাৰিব আবেদন সকলো অনুদান আত্মসহায়ক গোটৰ বেংক একাউণ্টত জমা দিয়া হ'ব অনলাইন আবেদনৰ বাবে 25 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰী 2022 লৈ মুকলি কৰা হ'ব এটা বিশেষ পৰ্টেল আৰু www.assam.in ৰ জৰিয়তে আবেদন কৰিব পাৰিব 2021-22 বিত্তীয় বৰ্ষৰ এই অনুদানৰ বাবে অনলাইন যোগে আৰু গোটসমূহৰ কিছু বৈশিষ্ট্য থাকিব লাগিব কিছু তেওঁলোকৰ যোগ্যতা থাকিব লাগিব সেই যোগ্যতাসমূহ থাকিলেহে সেইটো আত্মসহায়ক গোটে লাভ কৰিব এই বিশেষ সাহায্য আৰু সেয়া হৈছে গোটসমূহত 20ৰ পৰা গোটসমূহত 10ৰ পৰা 20 গৰাকী সদস্য থাকিব লাগিব এয়া অতি গুৰুত্বপূৰ্ণ বিষয় গুৰুত্বপূৰ্ণ এটা বৈশিষ্ট্য বা আপোনালোকৰ যোগ্যতা আৰু লগতে আন এটা গুৰুত্বপূৰ্ণ যোগ্যতা হৈছে সদস্যসকল চাহ জনজাতি সম্প্ৰদায়ৰ হোৱাৰ লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব 18 বছৰৰ পৰা 59 বছৰৰ ভিতৰত বয়স তেওঁলোকৰ থাকিব লাগিব বা বয়সৰ সীমাবদ্ধতা সদস্যসকলৰ 18 বছৰৰ পৰা 59 বছৰ জুটিয়া স্বাক্ষৰকাৰী ব্যৱস্থাৰ সৈতে বেংক একাউণ্ট তেওঁলোকৰ থাকিব লাগিব গোটসমূহ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত সংশ্লিষ্ট ব্লক উন্নয়ন কাৰ্যালয় বা ব্লক যি ডেভেলপমেণ্ট অফিচ আৰু লগতে ব্লক মিছন মেনেজমেণ্ট গোটত তেওঁলোকৰ নাম পঞ্জীয়ন কৰা বা ৰেজিষ্টাৰ্ড কৰা হ'ব লাগিব আঁচনিখনত এবাৰ অন্তৰ্ভুক্ত হোৱা গোটে 3 বছৰৰ বাবে অনুদান বিবেচনাৰ অধিকাৰী নহ'ব অধিক তথ্যৰ বাবে আপোনালোকে আৰু দুটাকৈ ইয়াতে লিংক বা ৱেবছাইট দিয়া হৈছে তাত আপোনালোকে যোগাযোগ কৰিব পাৰে হেয়া মই গ্ৰাফিক্স প্লেটৰ সহায়ত দেখুৱাৰ উপৰিও এবাৰ কৈ দিছো ডাইৰেক্টৰেট অফিচ 00@gmail.com ডাইৰেক্টৰ ttw@assam.gov.in এই লিংক এটাত আপোনালোকে কিছু এই লিংক এটাৰ জৰিয়তেও আপোনালোকে তথ্য জানিব পাৰিব মনত ৰাখিব এটা অতি জৰুৰী বাৰ্তা আমি আকৌ এবাৰ কৈ দিব বিচাৰিছো যে যেতিয়া আপুনি অনলাইন পৰ্টেল www.assam.in ৰ জৰিয়তে আপুনি যেতিয়া নাম পঞ্জীয়ন কৰিব আৰু ভৱিষ্যতে যাতে আপুনি আকৌ ইয়াক ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে আপোনালোকৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো অধিক সুৰক্ষিতভাৱে ৰাখিব লাগিব এয়া অতি গুৰুত্বপূৰ্ণ কথা অতি গুৰুত্বপূৰ্ণ এটা খবৰ এই খবৰৰ মাজতে আপোনালোকে যিসকলে অনলাইন যোগে আবেদন কৰিব সেই আবেদনকাৰী সকলে ভৱিষ্যতে সেই ইউজাৰ আইডি ব্যৱহাৰ কৰিব পৰাকৈ নিজৰ গোটসমূহৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড সুৰক্ষিতভাৱে ৰাখিব লাগিব বিভিন্ন সময়ছোৱাত দেখিবলৈ পোৱা যায় আত্মসহায়ক গোটসমূহৰ দ্বাৰা মহিলাসকল যথেষ্ট স্বাৱলম্বী হয় বিগত সময়ছোৱাত আমাৰ ৰাজ্যত দেখিবলৈ পোৱা গৈছে আত্মসহায়ক গোটৰ জৰিয়তে বিভিন্ন মহিলাই বিভিন্ন ধৰণে তেওঁলোকে আৰ্থিকভাৱে স্বাৱলম্বী হৈছে আৰু স্বাৱলম্বী হোৱাৰ লগতে দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে বিশেষকৈ যিসকল মহিলাই আৰ্থিকভাৱে স্বাৱলম্বী হয় লগতে তেওঁলোকে পৰিয়ালটোৰ অগ্ৰগতিৰ ক্ষেত্ৰতো তেওঁলোকে যথেষ্ট সহায় কৰিব পাৰে আৰু বিশেষকৈ আৰু চাহ জনজাতি যিসকল ভাই ভনী তেওঁলোকেও আমাৰ ৰাজ্যখনৰ আৰ্থিক দিশত আমাৰ দেশখনৰ আৰ্থিক দিশত বিকাশ সাধনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে আৰু এই ভূমিকা গ্ৰহণ কৰি অহাৰ পাছত দেশখনৰ আৰ্থিক দিশৰ উন্নতি হয় আৰু দেশখন আমাৰ দেশ যেহেতু চাহ খেতিৰ ভিতৰত অন্যতম এক শীৰ্ষস্থানত থকা দেশ আৰু
এই চাহ জনজাতিৰ ভাইসকলৰ বা বাই ভনীসকলৰ যথেষ্ট অৱদান আছে আমাৰ ৰাজ্যখনত উন্নতিৰ ক্ষেত্ৰত আৰু বা দেশৰ উন্নতিৰ ক্ষেত্ৰত সেয়েহে দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ কল্যাণ সাধনৰ ক্ষেত্ৰত সৰ্বাংগীন বিকাশ সাধনৰ ক্ষেত্ৰতো যাতে তেওঁলোকে সামাজিক অৰ্থনৈতিক সাংস্কৃতিক শৈক্ষিক সকলো দিশতে যাতে তেওঁলোকে আগুৱাই যোৱাৰ ক্ষেত্ৰত কোনো বাধাৰ সন্মুখীন নহয় তাৰ বাবেও এতিয়া চৰকাৰখনে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কল্যাণমূলক আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আজিৰ দিনটোত এটা অতি গুৰুত্বপূৰ্ণ খবৰ আমাৰ মাজলৈ আহিছে সেই খবৰটি চাহ জনজাতিৰ যিসকল মহিলাই আত্মসহায়ক গোট খুলি আছে তেওঁলোকৰ বাবে এটা অতি জৰুৰী খবৰ ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলাসকল অৰ্থাৎ বিশেষকৈ কোৱা হৈছে যে চাহ জনজাতি সম্প্ৰদায়ৰ মহিলাসকলৰ যিসকলৰ গোট আছে তেওঁলোকৰ বাবে এই খবৰ অতি এটা গুৰুত্বপূৰ্ণ আৰু জৰুৰী খবৰ আমি আকৌ এবাৰ আপোনালোকক জনাব বিচাৰিছো আত্মসহায়ক যি বিত্তীয় বৰ্ষৰ অনুদান 2021-22 বিত্তীয় বৰ্ষৰ যি অনুদান এই অনুদানৰ বাবে আহ্বান জনাইছে ৰাজ্য চৰকাৰৰ বিভাগে সেই বিভাগটিয়ে আৰু আবেদনৰ অন্তিম তাৰিখ 5 ফেব্ৰুৱাৰীক দিছে আৰু গোটসমূহৰ অনুদানৰ বাবে অনলাইন যোগে কৰিব পাৰিব আবেদন সকলো অনুদান আত্মসহায়ক গোটৰ বেংক একাউণ্টত জমা দিয়া হ'ব অনলাইন আবেদনৰ বাবে 25 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ মুকলি কৰা হ'ব এটা বিশেষ পৰ্টেল এই পৰ্টেলটো হৈছে www.shrirshassam.in আৰু ইয়াৰ জৰিয়তে আপোনালোকে 2021-22 বিত্তীয় বৰ্ষৰ বাবে অনুদানৰ বাবে অনলাইন যোগে কৰিব পাৰিব আবেদন কিন্তু আপোনালোকে যেতিয়া আবেদন কৰিব তাৰ বাবে আপোনালোকৰ কিছু যোগ্যতা থকাটো প্ৰয়োজন হ'ব সেই যোগ্যতাসমূহ হৈছে সদস্যসকল চাহ জনজাতি সম্প্ৰদায়ৰ হোৱাৰ লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব গোটসমূহত 10ৰ পৰা 20 গৰাকী সদস্য থাকিব লাগিব সদস্যসকল 18 বছৰৰ পৰা 59 বছৰৰ বয়সৰ ভিতৰত তেওঁলোকৰ সীমাবদ্ধতা থাকিব লাগিব 18 বছৰৰ পৰা 59 বছৰ আৰু সদস্যসকল চাহ জনজাতি সম্প্ৰদায়ৰ লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব তেওঁলোকৰ বেংক একাউণ্ট থাকিব লাগিব যুটীয়া স্বাক্ষৰকাৰী ব্যৱস্থাৰ সৈতে গোটসমূহত অসম ৰাজ্যিক গ্ৰামীণ